আমার 42খন সভা হব টোটেল 42খন সভাত 3 কিলোমিটাৰকে হলে খাগ্ৰামা মহিলাৰী ডাঙৰীয়া কিমান কিলোমিটাৰ খোজকাঢ়িলে 100 কিলোমিটাৰতকৈ অধিক খোজকাঢ়িলে ৰাইজৰ লগত আৰু ৰাইজৰ মাজত গতিকে খাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নিচিনা ইমান দীঘলীয়া আমি ইয়াত থকা সকলে কৰবাত 5খন 10খন মিটিঙত গৈ অলপ খোজকাঢ়িছো আৰু আপোনালোকে আজি অলপ খোজকাঢ়িছে খাগ্ৰামা মহিলাৰী ডাঙৰীয়া 100 কিলোমিটাৰ খোজকাঢ়ি আজি ডিমাকুচি পাইছে আপোনালোকৰ খাগ্ৰামা মহিলাৰী ডাঙৰীয়া সেইটোহে আটাইতকৈ চাবলগীয়া আজিৰ দিনটোত ৰাইজৰ লগত থাকি খাগ্ৰামা মহিলাৰী ডাঙৰীয়াই প্ৰমাণ কৰিলে যে এতিয়াও বিপিএফৰ লগত ৰাইজ আছে মই তিনিটা কথা ক'ব বিচাৰিছো এক আমি কি কৰিম আগন্তুক দিনত সেইটো কম আমি কি কৰিছিলো সেইটো কম আৰু এতিয়াৰ চৰকাৰে কি কৰিছে এইটো কম তিনিটা কথা এই যে আপোনালোকে ফিনফিনিয়া ৰাস্তা মই 1985 চনৰ পৰা পানীৰ সমষ্টিত ইলেকশ্যন খেলিছো এমএলএও আছিলো মন্ত্ৰীও আছিলো মোৰ আগৰ পৰা এতিয়ালৈকে কমলী বসুমতাৰীক বাদ দি যিমান এমএলএ হল কোনোবাই শুক্লাইৰ দলং বনাব পাৰলো নে আমি মই এজিপি আছিল ৰমেশ চহৰীয়া কংগ্ৰেছ আছিল মৃদুলা চহৰীয়া কংগ্ৰেছ আছিল শুক্লাই নোনাই কালা নদী পাথৰ নদী ইমান বড় বড় দলং এই খাগ্ৰামা মহিলাৰী নাথাকিলে বিটিচি ৰাইজে নাপালে হয় এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই বহুত লম্বা গাড়ী লৈ ঝাৰখণ্ড সুহানা হকা কৰি গাড়ী চলাই আহে আৰু খাগ্ৰামা মহিলাৰী বনোৱা ৰাস্তাৰ ওপৰত তেৰিকাৰ মানুহটোৰ লাজে নাই অলপ লাজ থাকিব লাগিছিল খাগ্ৰামা মহিলাৰীক পৰহিও গালি পাৰিছে একো কৰা নাই বোলে এই চকুত কি কাঠৰ চশমা লগাই আছে নেকি ইমান ধুনীয়া ৰাস্তা ইমান ধুনীয়া দলং 30 বছৰমান আগত হোৱা হলে বুলেট লৈ পিছফালে উঠাই ঘূৰি থাকিল হৈ যায় ইমান সুবিধা যদি ইয়াত বিপিএফ চৰকাৰ নহলেহেঁতেন আৰু 50 বছৰ এনেকুৱা ৰাস্তা নহলেহেঁতেন আৰু কি এক্সাম্পল লাগে ইউপিপিএল কৰাবিলাকক বেলেগ পাৰ্টি কৰাবিলাকক এই ৰাস্তা এই দলঙৰ কাৰণে আৰু 100 বছৰ খাগ্ৰামাক একচুৱেলি ইয়াত চিএম বনাব লাগে 100 বছৰ বাকী ৰাস্তাবিলাকো এনেকুৱা ফিনফিনীয়া ডাঙৰ ডাঙৰ দলং বনাব ইয়াত লুমশ্ৰাও দৈ মাৰি আছে খৈৰাবাৰীৰ এমচিএলএ সামান্য এটা এমচিএলএ পিএম পাইছিলে কিছুদিন লুমশ্ৰাও দৈ মাৰি তেওঁৰ সমষ্টিত 40টা এমচিএলএ সমষ্টিৰ ভিতৰত এটা অন্যতম ডেভেলপ সমষ্টি হিচাপে গঢ়ি তুলিছে লুমশ্ৰাও দৈ মাৰি ধন্যবাদ লুমশ্ৰাও দৈ মাৰি ডাঙৰীয়াকে কাৰণ মই দিন ৰাত সেইটো সমষ্টিত ঘূৰি থাকো মোৰ কালেগাঁও সমষ্টিৰ ভিতৰত পৰে আমাৰ ইয়াৰ এমচিএলএ নেৰছনে তেওঁ প্ৰত্যেক ঘৰ মানুহ প্ৰত্যেকখন গাঁৱত যেতিয়াই সমস্যাৰ উদ্ভৱ হয় নেৰছন দৈ মাৰি গৈ তাতে উপস্থিত হয় আৰু নিজৰ ক্ষমতাৰে সহায় কৰিবলৈ তেওঁ চেষ্টা কৰে আৰু সেই নেৰছন দৈ মাৰিক আপোনালোকে হাৰাইছে এনেকুৱা নাপাব নিস্বাৰ্থভাৱে কাম কৰা মানুহ এতিয়া মই যিবিলাকে প্ৰাইমাৰী কৰিছে সভাপতি সম্পাদক আপোনালোকক কৈছো 17 বছৰত আপোনালোকে কিমান দিলে ব্যক্তিগত সাহায্য কিমান আপোনালোকে ৰাস্তা ঘাটৰ কাম কৰিলে কিমান মহিলাসকলক সহায় কৰিলে হিচাপ নাই এখন কিতাপ হব আপোনালোকে 17 বছৰৰ ডেভেলপমেন্টৰ কাম যদি আপোনালোকে লিখে আৰু যিদিনে প্ৰমোদ বড়োৰ কৰ্মকৰ্তাই আপোনালোকৰ গাঁৱত লেকচাৰ মাৰে খাগ্ৰামাই একো কৰা নাই বুলি আপোনালোকে লিখি ওলাওক
17 বছৰত কি কি কৰিছে মুখত মাৰি দিব এইখন কৰি লওক আপোনালোকে বুলি কয় লিখি লওক বহুত কথা আছে আগ্ৰাম মহিলাৰী ডাঙৰীয়া 17 বছৰত কৰা কাম আৰু প্ৰমোদ বড়ো ডাঙৰীয়াই এতিয়া ইয়াত ট্ৰাইবেলৰ বাহিৰেও নন ট্ৰাইবেল মানুহৰ উপস্থিতি বহুত বেছি ইয়াত আপোনালোকক কৈছো প্ৰমোদ বড়ো ডাঙৰীয়াই প্ৰতিশ্ৰুতি দিছিল আৰু তেওঁৰ সমৰ্থিত পাৰ্টিও প্ৰতিশ্ৰুতি দিছিল 15 দিন পিছত চৰকাৰ গঠন কৰাৰ 15 দিন পিছত আপোনালোকে মাটি বিটিৰ কাম কৰিব পাৰিব কিনা বেচা কৰিব পাৰিব 15 দিন কিনা বেচা কৰিব পাৰিছে নেকি এতিয়া 15 দিনটো কি 15 দিন 1 বছৰ 15 দিন 5 বছৰ 15 দিন নে 50 বছৰ 15 দিন আছিল প্ৰমোদ বড়ো আজিলৈকে একো এটা কৰা নাই আমাৰ সীমান্ত অঞ্চলত যিমান নন ট্ৰাইবেল মানুহ আছে যোৱা ইলেকশ্যনত আমাৰ বিৰুদ্ধে ভোট দিলে কিয় দিলে একেবাৰে সেই সময়ত নাচি নাচি ঢোল মাৰি মাৰি প্ৰমোদ বড়োহঁতে কৈছিল চৰকাৰ হোৱাৰ 3 মাহ পিছত বিটিচিৰ পৰা অনা ট্ৰাইবেল গাঁও সব কাটি দিব ভৰ্তি মানুহৰ একে ৰাতিতে সবেই সেই দলবিলাকক ভোট দিলে হাগ্ৰামা মহিলাৰীক পৰাজিত কৰিলে 15 দিন আৰু নাহিল 3 মাহ আৰু নাহিল অলপ আগতে কৈছে চাকৰি বাকৰিৰ কথা এটা ভোট এটা চাকৰি ৰিপৰ্টাৰসকল ইয়াত আছে সম্ভৱ নেকি এটা ভোট এটা চাকৰি কোৱাৰ দিনাই অসম্ভৱ কথা এটা কৈছে যিদিনাই কৈছে আৰু আজি তেওঁলোকে এটা ভোট এটা চাকৰি বাদ দিয়ক 3rd গ্ৰেড 4th গ্ৰেড চাকৰি দিয়াৰ অধিকাৰ ৰাজ্য চৰকাৰলৈ হস্তান্তৰ কৰিলে যি অকল 3rd গ্ৰেড 4th গ্ৰেডে নহয় অফিচাৰ পৰ্যন্ত চাকৰি হাগ্ৰামা মহিলাৰী ডাঙৰীয়া নিজেই বিটিচিত নিযুক্তি দিয়াৰ ক্ষমতা তেওঁ সংগ্ৰহ কৰিছে এতিয়া কৰ্মণ্য এজনক ক্ষমতাত লাগে নে কৰ্মণ্য এজনক লাগে যিখনে কাম কৰে সেইটোৱেই ৰাইজে সিদ্ধান্ত ল'বলৈ হৈছে এতিয়া আগন্তুক দিনত আমি কি কৰিম আগন্তুক দিনত আমি কৰিবলগীয়া বহুত আছে বিভিন্ন জনগোষ্ঠীক আপোনালোকক ইতিমধ্যে ভাগ ভাগ কৰি পেলাইছে বিটিচি প্ৰমোদ বড়ো ডাঙৰীয়াই ছাত্ৰ সংগঠনৰ মুৰব্বী হৈ এনেকুৱাকে আন্দোলনত আপোনালোকক নামাইছিল বিটিচি ৰাইজক যেন কালিয়েই বড়োলেণ্ড পাব সুকীয়া ৰাজ্য পাব কালিয়েই যেন পাব এনেকুৱাকে মানুহক বড়ো মানুহক বুজাইছিল বঙাইগাঁৱত ৰেল ব্লকেট গোটেই ৰাস্তাই ৰেল ব্লকেট কৰাইছিলে কালিয়ে যেন প্ৰমোদ বড়োৱে আনি দিব সুকীয়া ৰাজ্য কিন্তু তাৰ বিপৰীতে বিপিএফ দল সুস্থিৰভাৱে থিয় হৈ আছিল এটা কাৰণতে যে হিন্দু মুছলিম শিখ জৈন খ্ৰীষ্টান সকলো জাতি ধৰ্ম আৰু বৰ্ণৰ মানুহক একেলগে সদায় লৈ আগবাঢ়িম বুলি হাগ্ৰামা মহিলাৰীয়ে কাম কৰি দেখুৱাইছিল আৰু ভৱিষ্যতেও এই ঐক্য হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বজাই ৰাখিম বুলি কৈছিল গতিকে তেনে এগৰাকী ব্যক্তি আপোনালোকে নেতৃত্ব মানি লৈছে আৰু গভীৰভাৱে মানি লৈ আপোনালোকে বিজয় কৰিবলৈ চেষ্টা কৰক অহা দিনবিলাকত মই আপোনালোকক কৈছো যিবিলাক জাতীয় সংগঠনে নিজৰ মৰ্যাদা লাঘৱ কৰি আকৌ কৈছো যিবিলাক বিটিচিৰ হিত চিন্তা কৰা জাতীয় সংগঠনে পোনপটীয়াকে ৰাজনৈতিক দলক পৃষ্ঠপোষকতা কৰি তেওঁলোকৰ নিজৰ অস্তিত্ব বিপন্ন কৰিছে তেওঁলোকক কৈছো আপোনালোকে নিজৰ নিজৰ জাতীয় সংগঠনসমূহৰ মৰ্যাদা ৰক্ষা কৰক পোনপটীয়াকে কোনো ৰাজনৈতিক দলক সমৰ্থন দি বদনাম নকৰিব আপোনালোকৰ জাতীয় সংগঠন বিলাক বুজি পাইছে মই কাক কাক কব বিচাৰিছো সেইকাৰণেই আজি আমি দেখিছো সেই জাতীয় সংগঠনসমূহে
মানুহৰ মাজত গৈ প্ৰমোদ বড়োৱে যি ভুল কৰে তাক শুদ্ধ বুলি কয়, হাগ্ৰামাই যি ভাল কাম কৰিছে তাক বেয়া কাম কৰা বুলি কয়। জাতীয় সংগঠনৰ মৰ্যাদা লাভক নহলে সেই জাতীয় সংগঠনৰ, সেইকাৰণেই উদূৰ ভৱিষ্যতে এই পিটিচি দলে সকলোকে লৈ আগবঢ়াৰ কথা ভাবিছে। শেষত মই ৰাজ্য পৰ্যায়ৰ ৰাজনীতিৰ কথা ক'ব বিচাৰিছো। প্ৰত্যেকখন জিলা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই দলীয় কৰ্মী সভা, ৰাজহুৱা সভা কৰিলে। প্ৰত্যেকটা MCLA সমষ্টিত দলীয় সভা, ৰাজহুৱা সভা তেওঁলোকে কৰিছে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কৰিছে, আমি সহযোগ কৰিছো। ইয়াৰ পিছত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই আৰু ডাঙৰ সিদ্ধান্ত লৈছে। 3 তাৰিখে লিগেলাইজ হ'ব সেইটো সিদ্ধান্ত। বুথ পৰ্যায়ৰ BPF দলীয় কৰ্মীসকলকো তেখেতসকলে লগ কৰিব। বুথ পৰ্যায়ত আজিলৈকে কোনো ৰাজনৈতিক দলৰ নেতাই বুথ পৰ্যায়ত, ভোটৰ চেণ্টাৰ পৰ্যায়ত দলীয় নেতাই ৰাইজক লগ কৰা উদাহৰণ নাই। সাব্বাস হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, আপুনি তেনে সিদ্ধান্তই আমাৰ দলীয় কৰ্মীক উৎসাহিত কৰিব। মই বিধায়ক হিচাপে আমাৰ দলৰ যিবিলাক সিদ্ধান্ত, এগৰাকী স্পোক্সমেন হিচাপে নতুনকে দায়িত্ব দিছে উপসভাপতি। মই স্পোক্সমেন হৈয়ে ভাল পাওঁ। স্পোক্সমেন হিচাপে সময়ে সময়ে মই দলৰ লক্ষ্য আৰু উদ্দেশ্য যিবিলাক বিসংগতি আহে, আমাৰ যিসকল MCLA আছে তেওঁলোকে যিবিলাক কোকৰাঝাৰৰ এছেম্বলিত উত্থাপন কৰে, তেওঁলোকৰ কথাবিলাক আঁত কৰি আমি আমাৰ সিদ্ধান্তবিলাক ৰাজহুৱা কৰো। আৰু আমি ৰাজহুৱা কৰাৰ পিছত মই এটা ডাঙৰ ৰিজাল্ট পাইছো। বাতৰি কাকতৰ এডিটৰ বিলাক, সন্মানীয় এডিটৰ সকল ৰিপৰ্টাৰেই নহয়, সন্মানীয় এডিটৰ সকল যিসকল সম্পাদক, টেলিভিছন চেনেলৰ এডিটৰ সকলে মনে মনে মোৰ আগত কয় যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া যদি এনেকুৱাকে কাম কৰে 40টাৰ ভিতৰত 30-35টা সিট লৈ পেলাই আহ্বাৰ চৰকাৰ কৰিব বুলি তেখেতসকলে স্বীকাৰ কৰিছে। এনে হাৱা কোৱা নাই তেওঁলোকে ৰাইজৰ সঁহাৰি দেখা পাইছে। আমাৰ প্ৰতি, হাগ্ৰামাৰ প্ৰতি ৰাইজৰ সঁহাৰি দেখাৰ লগে লগে প্ৰমোদ বড়ো ডাঙৰীয়াৰ চৰকাৰৰ অকৰ্মণ্যতাও তেওঁলোকে লক্ষ্য কৰিছে। এদিনতে সম্পাদক, আটাইতকৈ ডাঙৰজনকে সম্পাদক বুলি কোৱা হয়, তেওঁলোকে লক্ষ্য কৰিছে, অবজাৰ্ভ কৰিছে। এই যে 40টা সমষ্টিত সভা সমিতি কৰিছে, তেওঁ আজি যে বোৰ্ড কমিটিলৈ যাব সিদ্ধান্ত তেওঁ মনে মনে লৈছে। লগতে জিলা পৰ্যায়ত আৰু অন্যান্য জনগোষ্ঠীৰ চেল খুলি সেই জনগোষ্ঠীবিলাককো পিটিচি সমানে নেতৃত্ব দিয়াৰ কথা চিন্তা কৰিছে। আমাৰ গোৰ্খা চেলৰ সভাপতিয়ে কয়, আমাৰ ৰাজবংশী চেলৰ সভাপতিয়ে কয়, আদিবাসী চেল, সংখ্যালঘু চেলৰ এই সভাপতিসকলে আজি ব্যক্ত কৰিছে তেওঁলোককো সমান সমান নেতৃত্ব দিছে। আৰু এই নেতৃত্বই চৰকাৰ কৰিলে পুনৰবাৰ এই যিসকলে আজি দায়িত্বত আছে বিভিন্ন জনগোষ্ঠীৰ, তেওঁলোককে আপোনালোকে বিজিত প্ৰাৰ্থী হিচাপে পাব, ইএম হিচাপে পাব। আৰু আপোনালোকৰ মনৰ দুখ তেওঁলোকে বুজি পায় আৰু তেওঁলোকক লৈ আপোনালোকে কাম কৰিব পাৰিব। মই দীঘলীয়া কৰিব খোজা নাই। শেষত বিপুলভাৱে ডিমাকুছিৰ নিচিনা আটাইতকৈ কমপ্লিকেটেড এৰিয়া এইটো। মই নিৰ্বাচন খেলিছো 3বাৰ। আটাইতকৈ কমপ্লিকেটেড সমষ্টি, বিভিন্ন জাতি জনগোষ্ঠীৰ সমষ্টি। এই বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিয়ে ফাঁকে ফাঁকে ৰাজনীতি কৰি ওলাই যাব পাৰে তেওঁই সক্ষম ৰাজনীতিবিদ। মই ভাবো আগন্তুক দিনত আমাৰ ইয়াতেই ভেৰগাঁও সমষ্টিটোত আমি বিজয়ী হ'ব পাৰিম। সেইটো আজি আপোনালোকে আস্থা প্ৰকাশ কৰিছে। ময়ো আপোনালোকক এই বহাগৰ নতুন বছৰটোত, অসমীয়া নতুন বছৰটোত আপোনালোকক শুভেচ্ছা দিলো। আৰু আমি পাৰ্টিৰ মুৰব্বীসকলে
আপোনালোকৰ পৰাও আশীৰ্বাদ কামনা কৰি বক্তব্যৰ সামৰণি মাৰিছো। ধন্যবাদ। আমাৰ দুৰ্গানাথ বড়ো দাদালৈ অশেষ ধন্যবাদ থাকিল। এতিয়া আমি এটা বেলেগ কাৰ্যসূচী ল'ব বিচাৰিছো, বেছি সময় নহয়। আমাৰ মাজত বিভিন্ন দলৰ